নমস্কাৰ আজি মেডিটেশন ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি নিজৰ 12টা অংশ ফিলিং কৰিম এতিয়া আমি মেডিটেশনটো আৰম্ভ কৰিম মই যেনেদৰে কৰি যাও তেনেদৰে আপোনালোকেও কৰি যাওক প্ৰথমতে আপোনালোকে প্ৰাৰ্থনাৰ মুদ্ৰাত বহক মোৰ লগত আপোনালোকেও কৈ যাওক हे रेकी शक्ति हे डॉक्टर मिका उर्सुई भगवान बुद्धदेव সকলো দৈবিক মহান কৰ্মমণ্ডল সকলো ভগৱান আমাৰ নিজৰ শৰীৰটো আমাৰ হাতেৰে সুস্থ হ'বলৈ আমাৰ হাতেৰে প্ৰবাহিত এতিয়া আপোনালোকৰ হাত দুখন অলপ সময় মুখাৰি চকুত থওক কল্পনা কৰক যে আপোনালোকৰ হাতেৰে বগা পোহৰ এটা আপোনালোকৰ চকুৰ সোমাই গৈছে এতিয়া হাতখন এখনকৈ আপোনালোকৰ মূৰৰ ওপৰত দিয়ক আপোনালোকৰ হাতখন মূৰৰ ওপৰত দিয়ক আপোনালোকৰ হাতেৰে সেই দৈবিক শক্তিখিনি আপোনালোকৰ মন মগজুত সোমাই গৈছে আপোনালোকৰ মগজু সম্পূৰ্ণ সুস্থ
পিছফালে লৈ যাম সকলোৰে হাতখন মূৰৰ পিছফালে দিয়ক এতিয়া হাতখন লাহেকৈ আপোনালোকৰ গলত দিয়ক গলত দিয়ক আপোনালোকৰ হাতকেইখন গলত দিয়ক এতিয়া লাহেকৈ আপোনালোকৰ হাতকেইখন বুকলৈ আনক আমাৰ যিটো হাৰ্ট চক্ৰ থাকে আমি সেইখিনি অংশ এতিয়া হিলিং কৰিম এতিয়া লাহেকৈ আমি নাভিৰ ওপৰত আৰু বুকৰ তলত সোলাৰ চক্ৰটো হিলিং কৰিম
নাভিৰ ওপৰৰ জাগাখিনিত আমি হিলিং কৰিম আপোনালোকৰ হাতৰ পৰা সেই শক্তিখিনি লাহে লাহে মূৰৰ পৰা আহি আহি সোলাৰ চক্ৰ পাইছে এইটোৱে হৈছে আমাৰ শক্তিৰ ভঁৰাল আমাৰ শৰীৰটোক শক্তি যোগায় এই চক্ৰটোৱে এতিয়া আমাৰ হাতৰ পৰা শক্তিখিনি চক্ৰটো শুদ্ধ কৰিব যাতে আমাৰ শৰীৰটোক শক্তি যোগান ধৰে এতিয়া লাহেকৈ হাতখন নাভিৰ তলত দিয়ক এতিয়া আমাৰ কাঠিখন লাহেকৈ আমাৰ দুই ভৰি জইনত ৰাখিম যিটো আমাৰ মূলাধাৰ চক্ৰ আছে লাহেকৈ এতিয়া হাতখন আমি আমাৰ লিভাৰটোত দিম বুকলৈ লৈ আহক
হাতকেইখন বুকলৈ লৈ আহক আমাৰ য'ত লিভাৰটো আছে তাত আমি এতিয়া হিলিং দিম এতিয়া আমাৰ হাত দুখন লাহেকৈ আমাৰ পিছফালে দিম যাতে আমাৰ শৰীৰৰ পিছফালেও সেই শক্তিখিনি বিয়পি পৰে এতিয়া লাহেকৈ হাত দুখন আমাৰ কিডনীৰ পিছফালে ৰাখিম আমি শৰীৰৰ প্ৰতিটো অংগতে সেই শক্তিৰে ভৰাই তুলিম যাতে আমাৰ শৰীৰটো সম্পূৰ্ণ সুস্থভাৱে চলাই ৰাখিব পাৰে যাতে প্ৰত্যেকটো অংগয়ে সম্পূৰ্ণ সুস্থভাৱে কাম কৰে
এতিয়া আমাৰ হাতখন ৰাজহাড়ৰ শেষত থম। ৰাজহাড়টো য'ত শেষ হয় সেই জেগাখিনিত আমাৰ হাত দুখন লৈ যাম। এতিয়া আমি তিনিবাৰ থপথপাই দি কম যে হে ৰেকি শক্তি মোৰ মূলাধাৰ চক্ৰটো হিলিং হৈ থকাৰ বাবে ইয়াত স্থাপিত হোৱা। এনেদৰে কৈ আপোনালোকে আপোনালোকৰ হাতখন প্ৰাৰ্থনাৰ মুদ্ৰাত আহক। এতিয়া সকলোৱে প্ৰাৰ্থনাৰ মুদ্ৰাত আহক। এতিয়া আমি সকলোকে ধন্যবাদ জনাম। হে ৰেকি শক্তি, হে ডক্টৰ মিকা উচুই, হে ভগৱান বুদ্ধদেৱ, আমাৰ মহান কৰ্মমণ্ডল, সকলো দেৱদূত, সকলো ভগৱান, সকলো দীক্ষা গুৰুসকল, সকলোকে বহুত ধন্যবাদ। সকলোকে বহুত ধন্যবাদ। সকলোকে বহুত ধন্যবাদ। আমাৰ শৰীৰটো হিলিং কৰাৰ বাবে। এনেদৰে কৈ আমি আমাৰ হিলিং ইয়াতে সমাপ্ত কৰিম। আপোনালোকে এনেদৰে মেডিটেশ্যনটো কৰি যাব, আপোনালোকৰ বহুত ভাল লাগিব। ধন্যবাদ।